এওঁলোক আগবাঢ়ি আহিছে তাৰ মাজত এগৰাকী কটনিয়ান আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিজিত চৌধুৰী মই বিজিত কটনিয়ান কৰক চাৰ কেইবাবাৰো আমন্ত্ৰণ জনোৱা হৈছে হা আমাক ব্যক্তিগতভাৱে কোৱা হৈছিল কিন্তু আজিলৈ যাব পৰা নাই তাৰ বাবে দুখিত চাবগৈ পৰা নাই মাজত পৰীক্ষা হ'ল বিজিত কেনে চলিছে কিয় এই চিন্তাটো আহিল যে কি কৰিব পাৰি আমি যদি ভাবো আমি কৰিব পাৰো কি কৰিব পাৰো আসলতে নমস্কাৰ জনাইছো প্ৰথমতে সকলোকে আৰু আপোনাকো ধন্যবাদ জনাইছো এখিনি কথা কোৱাৰ বাবে আমাক মঞ্চখন দিয়াৰ বাবে প্ৰথমতে মোৰ কাহিনীটো আৰম্ভ হৈছিল মই যেতিয়া কটনত 2018 চনত পঢ়িবলৈ আহিছিলো ডিগ্ৰী কৰিবলৈ আহিছিলো তেতিয়াই আসলতে মই একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা আহিছো একদম ভিতৰুৱা গাঁও এখনৰ খেতিয়কৰ ল'ৰা হৈ মই আৰু আহি পেলাই আসলতে মই মোৰ ইয়াতে অৰ্থনৈতিকভাৱে যেটো চ্যালেঞ্জ এটাৰ সন্মুখীন হৈছিল মই ইয়াতে সাৰ্ভাইভ কৰি পেলাই থাকিব নোৱাৰিলো তাৰ পিছত মই ঘূৰি যাব লগা হ'ল মনৰ বিৰুদ্ধে হলেও ঘূৰি গলো কিন্তু মোৰ কটনত পঢ়াৰ যেটো হেপা সেই হেপাটো আসলতে লৈ পেলাই উভতি যাব লগা হৈছিল আৰু উভতি যোৱাৰ প্ৰত্যেকটো দিন মই যেতিয়া ঘৰত আছিলো বা মই মোৰ আমাৰ পাঠশালাৰ যিখন বজালি কলেজ তাত মই যেতিয়া ডিগ্ৰী কৰিছিলো মোৰ প্ৰত্যেকটো দিনতে আসলতে কটনত পঢ়াৰ হেপাটো আসলতে আধৰুৱা হেপাটো মানে এটা কিবা এটা বিখাদ আছিল মনত আৰু মোৰ এনেকুৱা ভাবিছিল যে মই যেনেকে নহক কটনত পঢ়িম এদিন হলেও কটনৰ ছাত্ৰ হমে এনেকুৱা ধৰণৰ আছিল তাৰ পিছত মই যেতিয়া গ্ৰেজুৱেচন ক্লিয়াৰ কৰিলো তাৰ পিছত গ্ৰেজুৱেচন ক্লিয়াৰ কৰাৰ পিছত কটনৰ যেটো মাষ্টাৰ্ছৰ এন্ট্ৰেন্সটো দিলো দি পেলাই মই এন্ট্ৰেন্সটো দিবৰ দিনাও যেতিয়া আহিছিলো হিদনাই ভাবিছিলো যে এইবাৰ মই উভতি নাযাওঁ এইবাৰ মই আধাৰৰ সপোন পূৰণ কৰিমে যেনেকে নহক আৰু তেতিয়াই মই পৰিকল্পনা কৰিছিলো যে কেনেদৰে মই ইয়াতে নিজকে স্বাৱলম্বীও হ'ব পাৰিম আৰু লগতে মই মোৰ পঢ়াশুনা সাইমultaneously খুব সুন্দৰভাৱে চলাই নিব পাৰিম তেতিয়াৰ পৰা মোৰ এটা অস্পষ্টভাৱে মনত এটা পৰিকল্পনা আছিল তাৰ পিছত যেতিয়া মই এডমিশন লৈ পেলাই ক্লাছ আৰম্ভ হৈ পেলাই মই ক্লাছত যেতিয়া অৱসাদ দূৰ কৰিবৰ কাৰণে বাহিৰলৈ ওলাই আহো তেতিয়া দেখিলো যে ভাল চাহৰ দোকান এখন নাই হা আৰু আমি যেহেতু গুটে আসলতে অসমৰ যেটো সংস্কৃতি বা অসমৰ সমাজ ব্যৱস্থা আমি ৰাতিপুৱা মাৰ হাতৰ পিঠা পনা লাৰু আৰু চাহ একাপৰে দিনটো আৰম্ভণি কৰো গতিকে তেতিয়াই মই চাহৰ যেটো ভাল চাহ একাপৰ যেটো প্ৰয়োজন হেতু অনুভৱ কৰিছিলো আৰু তেনেকে মই পৰিকল্পনা কৰিলো যে মই ইয়াতে মই নিজে পৰিবেশন কৰাম ভাল চাহ মোৰ নিচিনাকে আৰু যিসকলে চাহ খাব বিচাৰে তাৰ পিছত যেহেতু চাহটো অসমৰ গৌৰৱ হয় গতিকে চাহটোক প্ৰধান হিচাপে মই লৈছিলো আৰু পিঠা পনা লাৰু এইখিনিক মই এটা বাণিজ্যিকীকৰণ যাতে এটা কমাৰ্চিয়েলাইজেচন কৰিব পাৰো তাৰ কাৰণে মই চিন্তা কৰিলো তো পঢ়াৰ খৰচ ওলাই থাকিলে ভালকৈ পঢ়াৰ খৰচ ওলালে বহুখিনি আছে একেবাৰে ওলাই আছে আজি মই 2 বছৰ ধৰি পেলাই আমি 2 বছৰ 1.5 বছৰ হ'ল মোৰ মাষ্টাৰ ডিগ্ৰী কেৱল মাত্ৰ মানে কটনিয়ান কৰক চাইৰ দ্বাৰাই আমি মাষ্টাৰ ডিগ্ৰী এবাৰ একেবাৰে শেষৰটো পৰীক্ষাত অৱতীৰ্ণ হৈছো আৰু খুব সুন্দৰভাৱে চলাই আছে গোটেই অসমবাসী ৰাইজে ভালকে মৰম আশীৰ্বাদ শুভেচ্ছা আছে আমাৰ শুভেচ্ছা আছে দুই এজনে যদিও নেতিবাচক হয় অশেষ ধন্যবাদ আসলতে দুই এজনে যদিও নেতিবাচক কথা কলেও মানে যথেষ্ট সংখ্যক মই আমাক শুভেচ্ছা দিছে মৰম দিছে আনকি আহি দোকানত মূৰত এনেকে হাত বুলাই দিয়া মানুহ পাইছো আমি আৰু দোকানত যেতিয়া আমি থাকোতে এদিনাখন 2 বছৰীয়া যাত্ৰা এদিনাখন এটা মই দুখ আজি আসলে ব্যক্ত কৰিব খুজিছো দুজন দাদা আছিলে আমাতকে সিনিয়ৰে হ'ব চাগে তেওঁলোক কোৰ হয় নাজানো তেওঁলোকে আহিছিলে আহি মই আসলে দোকানত জুন আহে তেওঁক আমি যেটো পঢ়া শুনা কৰি পেলাই দিছো অকনমান বেলেগ ধৰণে কৰিব চেষ্টা কৰিছিলো মই স্যাৰ মেম বুলি সবকে হেৰি কৰো বা আমাৰ দোকানৰ টিম যেটো আছে গোটেই টিমটোকে আমি হেৰি কৰো মোৰ ভাইটিকো মই কৈছো যে স্যাৰ মেম বুলি সবকে সাৰ্ভ কৰিবলৈ কৈছিলো কিন্তু তেওঁলোক যেতিয়া তেওঁলোকৰ সন্মুখতে এজন বাইদেউ গৰাকী আহিছিলে মই কলো মেম বহক কেনেকৈ কওতে তেওঁলোকে মোক আসলে কাখত থকা দাদাজনে উপলুঙাত এটা দৃষ্টিভংগী লৈ পেলাই এটা কথা কৈছিলে তেতিয়া মই দাদাহঁতক কৈছিলো যে দাদা আসলে এইটো আপোনাৰ মই ভাবো মোৰ যিখিনি সীমিত ধ্যান ধাৰণা বা চিন্তা ধাৰণা এইখিনি আসলে মই ভাবিছো আপুনি এটো উচিত হোৱা নাই কাৰণ আমি যদিও ইয়াতে ৰাজপথত ইয়াতে ফুটপাথত আমি দোকান দি আছো যদিও আমিও কিন্তু 90% হোল্ডাৰই হয় আমিও কিন্তু পঢ়া শুনাই কৰিছো আমি মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছো কটনত গতিকে এনেকুৱা ধৰণৰ মানসিকতাৰ বাবে আজিৰ যুৱ প্ৰজন্মে এনেকুৱা ধৰণৰ কাম কৰিবলৈ ওলাই আহিবলৈ লাজ কৰে যে মানুহে কি ক'ব মানুহে কি ভাবিব এনেকুৱা ধৰণৰ এই যেটো এটা নেৰেটিভ এটা সৃষ্টি হৈছে সেই নেৰেটিভটোৰ কাৰণে আসলে আমাৰ যুৱ সমাজ আসলে এনেকুৱা ধৰণৰ যি কাম সৰু কাম বুলি ভাবি পেলাই যিজনে
যিবোৰে সৰু কাম বুলি ভাবি পেলাই উপলঙা কৰে তেনেকুৱা ধৰণৰ কাৰণে আচলতে এনেকুৱা কাম কৰিবলৈ ওলাই আহিব লাজ কৰে গতিকে মই সিদিনাই তাহাঁতক ফেচ টু ফেচ মই লগালগ কৈ দিছিলোঁ তেওঁলোকে মোক হয় অলপমান বেয়া পালে আৰু গতিকে তেনেকুৱা ধৰণৰ কথা ঠিক আৰু আছে নাই হয় হয় এই যিটো আতিথ্য প্ৰদানৰ গোটেই বিষয়টোৰ সৈতে সম্বোধন আৰু সন্মান প্ৰদৰ্শনটো বৰ ডাঙৰ কথা গতিকে ইয়াৰ প্ৰয়োগ সঠিকভাৱে যদি হয় বহুতে ভাল পায় বহু গ্ৰাহকে ভাল পায় কোনোবাই যদি কয় যে নক'ব মোক ছাৰ নক'ব মেম নক'ব সেইটো বেলেগ কথা তেনে খুব কম মানুহে ওলায় কিন্তু ভাল পায় সমাদৰ পালে ভাল পায় আদৰ পালে ভাল পায় সন্মান পালে ভাল পায় যে কি নহওক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ আহিম সংযুক্ত হ'ম মই এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি কথা পাতি আছোঁ কৰ্ম সংস্কৃতিৰ বিষয়ে আৰু নতুন প্ৰজন্ম ওলাই অহাৰ যিটো চিন্তা চেতনা সেইখিনিৰ ওপৰত আমি কথা পাতিছোঁ আৰু লগতে কৰ্মবিমুখ একাংশৰ সমালোচনাৰ কথাও আমি আলোচনা কৰিছোঁ বিজিত আমি সময় বেছি নাপাওঁ মই 1-1.5 মিনিট সময় পাম বিজিত সামৰণিত অনুষ্ঠানৰ সামৰিব লাগিব গতিকে সামৰণিত কি ক'বা এইটোৱে ক'ম যে অসমত যিটো কৰ্ম সংস্কৃতি আৰু যিটো স্বনিৰ্ভৰশীলতা বা উদ্যমিতাৰ যিটো পৰিৱেশ এই পৰিৱেশটো আচলতে আৰু ইয়াতকৈ অধিক শক্তিশালী হোৱাটো বিচাৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰৰো যথেষ্ট কৰণীয় আছে আৰু লগতে আমাৰ সাধাৰণ জনতাৰো যথেষ্ট কৰণীয় আছে আচলতে সকলোৱে ছাপোৰ্ট কৰক আহক ওলাই আহক ভূপেন দাই যেনেকৈ কৈছিলে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম গতিকে অৰ্থনৈতিক যিটো জাতীয়তাবাদ অসমত বৰ্তমান সেইটোৰহে প্ৰয়োজন ৰাজনৈতিক আন্দোলন বা এনেকুৱা আন্দোলনৰ নহয় কৰ্মৰ আন্দোলনৰহে প্ৰয়োজন সকলোৱে উৎসাহ দিয়ক নেতিবাচকটো দিশটো বাদ দি পেলাই সকলোকে উৎসাহ দিয়ক চৰকাৰেও আচলতে যুৱ প্ৰজন্মক আৰ্থিকভাৱে হওক বা যেনেকৈ নহওক সহায় কৰক আৰু আমি নিজৰ চিন্তাধাৰাৰে কেনেদৰে নিজকে নিজৰ এটা স্বকীয়তাটো ৰাখি পেলাই স্বকীয়তাটো বৰ্তাই পেলাই কেনেকৈ আগবাঢ়ি যাব পাৰি এইটোত মনোনিৱেশ কৰক কাৰণ চৰকাৰী চাকৰি এটা সংস্থাপনৰ শেষ বিকল্প কেতিয়াও হ'ব নোৱাৰে আৰু সেইটো কথা বুজা উচিত আমাৰ যুৱ প্ৰজন্ম আমি যেনেকৈ ওলাই আহিছোঁ পঢ়া শুনাৰ লগত ৰাখি পেলাই আমি একেলগে কিবা এটা কৰি আছোঁ গতিকে মই বিচাৰোঁ অসমত এনেকুৱা ধৰণৰ যিটো উদ্যমিতা এই উদ্যমিতাটোৱে অৰ্থনৈতিক জাতীয়তাবাদ যথেষ্টভাৱে শক্তিশালী কৰিব আৰু তেতিয়াহে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন অসম সবল কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন সেই সপোনটো পূৰণ হ'ব অসম ৰাজ্যখন সঁচাকৈ জাকত জিলিকা হৈ পৰিব ধন্যবাদ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত সময়ৰ বাবে প্ৰাণজিত শেষত মন্তব্য